वेलकम बैक टू माय यूट्यूब चैनल ब्यूटी जी डेली ब्लॉगटर पर आज ब्लॉगটো आरम्भ करिছিলোঁ एकदम रातिपुৱাৰ পৰা आरम्भ কৰিছিলোঁ দেই আমি আসলে শিৱসাগৰলৈ আহিছিলোঁ বেটা মই আহিছিলোঁ আৰু আমাৰ লগৰ আসলে বন্ধু বান্ধৱী আহিছিল এটা মই একেলগে আহিছিলোঁ তিনিটা ফ্যামিলি আমি একেলগে আহিছোঁ এফালে আহি পেলাই হেয়া আহি আছো বাছত আৰু ধুনীয়াকৈ দেই বেটাই পুৰা একদম পেকেট খাই একদম ধুনীয়াকৈ আহি আছে আসলতে সিও শৰীৰটো পুৰা বাই বাই দিছে সিও আসলে খুব ভাল পাইছে দেই আহি পেলাই তাৰপিছতে আহি গাড়ী আসলতে জখলাবন্ধাতে ৰখাইছিলেহি তাৰপিছতে গাড়ী ক'তো ৰখোৱা নাই জখলাবন্ধাত কাৰণ ৰাতিপুৱা আমি ঘৰৰ পৰা ঠিক 10:30 মানতে ওলাই আহিছিলোঁ তেতিয়া ঘৰতে ভাত কেইটামান খাইছিলোঁ সেইকাৰণে আহি পেলাই ইয়াত এনেকৈ খাই দিলোঁহি আটাইকেইটাই এয়া পুৰা খাইছোঁ এইফালে মই ভিডিঅ' কৰিলোঁ লগতে অকণমান বোলো খোৱা ক্লিপটো ৰাখি থওঁ তাৰপিছতে মই খাই লওঁ তেনেহ'লে দেই তাৰপিছতে খাই বৈ লৈ পেলাই আকৌ গাড়ীত উঠিলোঁ তাৰপিছতে কিবা কিবি অলপমান কিনি লৈছোঁ কাৰণ গাড়ী ক'তো নৰখাই বুলি ক'লে যে চিপছ হওক কিবা কিবি মানে ধেৰ কিনা হৈছে এক টোপোলা কিনি লৈছোঁ আৰু দেই কি ক'ত পাইছোঁ একদম চব খালি টোপোলা ভৰাইহে লৈছোঁ কাৰণ গাড়ী ক'তো নৰখোঁ বুলি ক'লে যেতিয়া সেইকাৰণে খাব লাগিব হয়নে নহয় কাৰণ বেটাক লৈ আহিছোঁ যেতিয়া সেইকাৰণে বোলো সেইকাৰণে হাজবেণ্ডক অকণমান চবকে ভিডিঅ' কৰা আৰু আগৰ পাৰ্টিটো আচলতে অকণমান আগলৈ বহিলে সিহঁতক সেইকাৰণে আচলতে মোৰ ভিডিঅ' কৰা নহ'লে এফালে আকৌ ধুনীয়াকৈ আচলতে বহি তাৰ মাজে মাজে অকণ মানে কোন জেগা পাইছোঁ কি কৰিছোঁ সেইখিনি আচলতে ভিডিঅ' কৰি থৈ গৈছোঁ জেগাবোৰ ইমান ভালকৈ ধৰিব পৰা নাই দেই মই আগতে আহিছোঁ কিন্তু আহিছোঁ যদিও ইমান ধৰক মানে ধৰিব নোৱাৰোঁ হয়নে অচিনাকি জেগা তাৰপিছতে আহি এইফালে কাজিৰঙাত সোমাই গ'লিহি আৰু দেই তাই অকণমান বোলো ভিডিঅ' ক্লিপ ৰাখি থওঁ এইফালে বেটা মানে কি মই আচলতে হাজবেণ্ড এইফালে বহিছিলে তাৰপিছতে বেটা আৰু মই বহিছিলোঁ তাৰপিছত বেটাই আকৌ দেউতাকক মানে বেটাৰ কাষলৈ তাৰপিছতে মাজে মাজে ইমান ধুনীয়া হয়নে চবফালে সেউজীয়া পৰিৱেশ ইমান ভাল লাগে নহয়নে বাৰু সেইকাৰণে আচলতে অকণ ভিডিঅ' কৰি থলোঁ সেইফালে তেওঁ এচিটো আচলতে কিবা অফ অন কৰি আছে নেকি চাগে ঠাণ্ডা লাগিছে হ'ব পাৰে দেই সেইকাৰণে চাগে তাৰপিছতে বেটা আহি পেলাই মোৰ কাষ পালেহি দেই মোৰ ওচৰ পালেহি কাৰণ কিবা দেখা পাওঁ বুলি ভাবিছিল এইখিনিতে আচলতে গড় ওলায় হাতী ওলায় পহু ওলায় এনেকৈ কিবা কিবি ওলাই আচলতে এইখিনি জেগাতে সেইকাৰণে বেটা একদম পুতুককৈ আহি মোৰ ওচৰ পালেহি কিবা দেখা পাওঁ বুলি পিছে আমি গড় আৰু হাতী দেখা পাইছিলোঁ দেই এইফালে আচলতে পূৰা হেৰি হৈ আছিলে চৰি আছিলে আচলতে তাৰপিছতে অকণমান ভিডিঅ' কৰি থলোঁ হয়নে চবফালে সেউজীয়া পৰিৱেশটো কিমান ভাল লাগে নহয়নে বাৰু কাজিৰঙাখিনি আচলতে খুব ধুনীয়া এটুকুৰ ঠাই হয়নে পূৰা বেটাই দেখিছে নাই পূৰা একদম মূৰ উলিয়াই পেলাই একদম এফালৰ পৰা পূৰা চাই গৈ আছে সি আচলতে খুব ভাল পায় সেউজীয়া আচলতে সি খুবেই ভাল পায় সি গছ গছনি কাটিলে কৰিলেও মানে খুব বেয়া পায় সেইটোৱে পূৰা সেইফালে হাজবেণ্ডৰ কাষৰ পৰা সি উঠি গৈ মোৰ ওচৰ পাই গ'লগৈ এবাৰ মোৰ ওচৰত এতিয়া দেখিছে নহয় কেনেকৈ চাই গৈছে সি একদম পূৰা এনজয় কৰিছে বেটাই পূৰা ফুল জুম হৈ দেখা নাপায় অকণমানহে দেখা পাইছে এফালে আহি একদম চাওকচোন আচলতে কাজিৰঙাৰ ফালে আহিলে মানে চাহপাতৰ বাগান দেখিছেনে বাৰু ইমান ভাল লাগিছে ন গোটেই একদম মানে সেউজীয়া হৈ আছে আচলতে তাৰপিছতে এইফালে বেটা তেওঁ এইফালে বহি আছে বেটাও সেইখিনিতে বহি আছে তাৰপিছতে চিপছ উলিয়াই ল'লোঁ চিপছ উলিয়াই লৈ একদম খাই গৈ আছোঁগৈ বেটা অকণ টোপনি গ'ল বাৰু দেউতাকৰ ওচৰতে মই অকলে বহি পূৰা চিপছ খাই পূৰা এনজয় কৰি গৈ আছোঁ বেটা মোৰ লগত নাই যেতিয়া একদম পূৰা এনজয় কৰিছোঁ এইফালে যোৰহাট আহি পাই গ'লোহি আমি এইফালে যোৰহাট পাই গ'লোহি আহি পূৰা আমনি লাগি গৈছে আহি
যোৰহাটৰ টাউন কি হয় কফি পুৰা খুব কৰিছে এইফালে আমাৰ আহি একদম পূৰা আন্ধাৰ হৈ গ'লগৈ 6টামান বাজি গৈছিলেগৈ তাৰপিছত আমি কি হ'ল শিৱসাগৰ পাৰ হৈ পেলাই একদম নাজিৰাৰ ফালে গুচি আহিলোঁ গাড়ীখন আচলতে নাজিৰালৈ আহিব আমি নাজিৰালৈ আচলতে যেতিয়া আমি ভাবিছিলোঁ মানে কি হ'লো গাড়ীখন চোন ৰখোৱা নাইকিয়া টাউন পাৰ হৈ আহিলোঁ শিৱসাগৰ তাৰপিছতে তেওঁলোকে কৈছে গাড়ীখনটো নাজিৰালৈ গুচি আহিলে তাৰপিছত তেওঁলোকে বোলে ঠিকে আছে আমি ক'লোঁ যে তাতে কিবা হোটেল চোটেল পোৱা যাব নে যে তেওঁলোকে ক'লে ঠিক আছে পাব ব'লক আপোনালোক তাৰপিছতে গাড়ীৰ পৰা নামি এইফালে দেখিছে নহয় একদম অগ্নিনাভ একদম মন্দিৰৰ একদম কাষৰ একে 2 ঘৰ 3 ঘৰ পদূলিতে আহি তাতে আমি লজ এটা ভাড়ালৈ ল'লোঁ আৰু তাতে আচলতে খোৱা বোৱা গোটেইখিনি তেওঁলোকে যোগাৰ কৰিয়ে দিব তাৰপিছতে এইটো ৰুম এটা ল'লোঁ আৰু এটা ৰুম লোৱা হ'ল 2টা ৰুম লোৱা হ'ল 2টা মানে 3টা পৰিয়াল গৈছিলোঁ যে এটা তেওঁলোকে ল'লে এটা আমি এতিয়া আমি প্ৰথম অগ্নিনাভ বাবাক আচলতে আমি নাজিৰা পালোঁহি আৰু আহিছিলোঁ শিৱসাগৰ কিন্তু আহি পাই গ'লোহি নাজিৰা কাইলৈ চাই কৰি তাৰপিছত ৰাতিপুৱা আমি ঘৰলৈ যামগৈ ঘৰলৈ নহয় কাইলৈ আকৌ শিৱসাগৰলৈ যামগৈ মানে আমাৰ কি যে হ'ল আজি ফুল ফুলাইয়া একদমতো ধুনীয়া হয় দেই লজ হয় আচলতে এইটো মানুহৰ ঘৰ হয় ইয়াত একদম এইটো এটা ৰুম ধুনীয়াকৈ আছে আমি আহিছিলোঁ শিৱসাগৰৰ পৰা আহি একেবাৰে নাজিৰা পাই এইফালে আমি আহি পেলাই এয়া নাজিৰাতে আজি আচলতে থাকিম আমি তাৰপিছতে কাইলৈ তেওঁক দৰ্শন কৰি পেলাই তাৰপিছত কাইলৈ আকৌ আমি শিৱসাগৰলৈ যামগৈ আচলতে আমি ভাবিছিলোঁ আহিম বুলি যে শিৱসাগৰৰ পৰা ইয়ালৈহে আহিম বুলি ভাবিছিলোঁ আহি ডাইৰেক্ট ইয়াৰ পালোঁ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই